हेलो गाइस नमस्कार और स्वागतम करिছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ আৰু আজি মই আকৌ আহি গৈছো আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও প্ৰডাক্ট ৰিভিউ লৈ আৰু আজি মই ৰিভিউ কৰা প্ৰডাক্টটো হ'ল এলোভেৰা পতঞ্জলি সৌন্দৰ্য এলোভেৰা জেল উইথ কেশৰ চন্দন। তো আপোনালোকে যদি এই এলোভেৰা জেলটোৰ বিষয়ে মানে কেশৰ চন্দন এলোভেৰা জেলটোৰ বিষয়ে যদি সম্পূৰ্ণ জানিব বিচাৰে মোৰ এই ভিডিওটো সম্পূৰ্ণ চাওক, মানে প্ৰথমৰ পৰা শেষলৈকে চাওক। তো বলক আজিৰ এই ভিডিওটো আৰম্ভ। সো গাইস প্ৰথমতে আপোনালোকক মই কৈছো যে আজি মই ৰিভিউ কৰা প্ৰডাক্টটো হ'ল পতঞ্জলি সৌন্দৰ্য এলোভেৰা জেল উইথ কেশৰ চন্দন। আৰু আপোনালোকে জানে এইটো হ'ল আপোনালোকৰ পতঞ্জলি কোম্পানীৰ। আৰু আপোনালোকে যদি ইয়াৰ দাম জানিব বিচাৰে, ইয়াৰ দাম হ'ল আপোনাৰ মোৰ হাতত আছে, এইটো আছে 60 ml, ইয়াৰ দাম হ'ল 55 rupees। আৰু আপোনালোকে এইটো বজাৰৰ যিকোনো এটা দোকানতে পাই যাব। তো গাইস মই এতিয়া ক'বলৈ চেষ্টা কৰিম ইয়াত আপোনালোকৰ কি মিশ্ৰণ আছে, মানে এই জেলটো দি আপোনালোকৰ মিশ্ৰণবোৰৰ পৰা আপোনালোকৰ কি বেনিফিট হ'ব, তো এই বিষয়ে মই ক'বলৈ যত্ন। সো গাইস এই জেলত আপোনালোকৰ তিনিটা বস্তুৰ মিশ্ৰণ আছে। এই তিনিটা বস্তু হ'ল আপোনালোকৰ ঘৃতকুমাৰী মানে এলোভেৰা আছে, আৰু আপোনাৰ কেশৰ চন্দন আছে, আৰু সফেদ চন্দন মানে হোৱাইট চন্দন মানে চন্দন আছে। তো এই তিনিটা বস্তুৰ পৰা আপোনাৰ কি বেনিফিট হ'ব এই বিষয়ে মই ক'বলৈ যত্ন কৰিম। ইয়াত থকা আপোনালোকৰ ঘৃতকুমাৰী মানে এলোভেৰাৰ পৰা আপোনাৰ কি বেনিফিট হ'ব। এলোভেৰা আমাৰ স্কিনখন কি কৰিব, আমাৰ স্কিনখন কোমল কৰি ৰাখে আৰু আমাৰ স্কিনখন ভাল থকাত সহায় কৰে। আৰু ইয়াত থকা মই এতিয়া ক'বলৈ যাম, ইয়াত থকা কেশৰৰ পৰা আমাৰ কি বেনিফিট হয়। ইয়াত থকা কেশৰে কি কৰে, আমাৰ মুখত যদি কিবা একনে থাকে বা পিম্পলছ থাকে মানে হাল মইনা থাকে এইটো দূৰ কৰাৰ চেষ্টা কৰে। আৰু আমাৰ স্কিনত কি হয় না, স্কিনটো যেতিয়া ৰ'দৰ বেয়া তাপ পৰে আমাৰ স্কিনটো কলা কলা হৈ যায়, এইটো দূৰ কৰিব সহায় কৰে। আৰু আমাৰ স্কিনত যদি কিবা দাগ থাকে সেইটো যাবলৈ সহায় কৰে। এতিয়া মই ক'বলৈ যত্ন কৰিম ইয়াত থকা হোৱাইট চন্দন মানে বগা চন্দনৰ পৰা আপোনাৰ কি বেনিফিট হ'ব। বগা চন্দনে আমাৰ মুখখন কি কৰিব, আমাৰ মুখত যদি কিবা পিম্পলছ থাকে বা একনে থাকে মানে হালমইনা থাকে এইটো দূৰ কৰিব। আৰু মুখত যিটো কলা দাগ থাকে এইটোও দূৰ কৰিব, আৰু ডাৰ্ক স্পট দূৰ কৰিব। আৰু চানটান মানে হ'ল আমাৰ ৰ'দৰ বেয়া ৰশ্মিৰ পৰা যিটো আমাৰ চকুটো মানে আমাৰ মুখখন যিটো কলা হৈ যায় সেইটো দূৰ কৰাত সহায় কৰিব। এতিয়া মই ক'বলৈ যত্ন কৰিম এইটো আপোনালোকে কেনেকৈ লগাব, কেতিয়া লগালে আপোনালোকে এইটো ভাল ৰিজাল্ট পাব। তো মই প্ৰথমতে ক'ম এইটো আপোনালোকে ৰাতি যেতিয়া শুবলৈ যায় তাৰ আগত আপোনাৰ লগাই কিনে হ'ব পাৰে আৰু হৈ উঠাৰ পিছত ৰাতিপুৱা আপোনালোকে অলপ গৰম পানী দি এইটো ধুই দিব পাৰে। অথবা আপোনালোকৰ যদি ৰাতি লগাব সময় নাই বা ৰাতি আপোনালোকে লগাব নোখোজে তো আপোনালোকে দিনতো লগাব পাৰে। দিনত কেতিয়া লগাব, দিনত আপোনালোকে যেতিয়া গা ধুব যাব, গা ধোৱাৰ আধা ঘণ্টা আগত আপোনালোকে মুখত এইটো লগাই ল'ব আৰু গা ধোৱাৰ সময়ত সেইটো ধুই দিব। আৰু আপোনালোকে যদি ইয়াৰ মানে বেষ্ট ৰিজাল্টটো পাব বিচাৰে, মানে আপোনালোকৰ যদি এইটো মুখত যিটো দাগ থাকে যদি দূৰ কৰিব বিচাৰে আপোনালোকে কি কৰিব, এইটো আপোনালোকে 5 পৰা 7 মিনিট মুখত এইটো অলপ লৈ হাতত মুখত মাছাজ কৰি থাকিব। এইটো কৰিলে কি হ'ব, আপোনাৰ মুখত যদি কিবা দাগ থাকে মানে দাগ থাকে বা কলা দাগ থাকে এইবিলাক দূৰ হ'ব বুলি পতঞ্জলি কোম্পানীয়ে কৈছে। তো গাইস আজি কাৰণে ইমানখিনি, আশা কৰিছো মই আপোনালোকক এলোভেৰা সৌন্দৰ্য এলোভেৰা জেল কেশৰ চন্দনৰ বিষয়ে ভালকৈ ক'ব পাৰিছো। আপোনালোকে যদি ৰিভিউটো মোৰ ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো আজি কাৰণে ইমানখিনি, আকৌ আপোনালোকৰ দেখা হ'ব মোৰ নেক্সট ভিডিঅ' লৈ। ধন্যবাদ, থেংক ইউ।